সঘনাই হৈ থকা মূৰৰ বিষ মাইগ্ৰেইন নে আন কিবা কেনেদৰে চিনাক্ত কৰিব কিয় হয় মাইগ্ৰেইন মূৰৰ বিষ মাইগ্ৰেইনৰ পৰা কেনেদৰে পাব পৰিত্ৰাণ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিশেষজ্ঞ ডাক্তৰ ৰাহুল কলিতাৰ পৰা শুনক মাইগ্ৰেইনৰ সবিশেষ নমস্কাৰ মই ডক্টৰ ৰাহুল কলিতা আৰু আজি আমি এটা যথেষ্ট দৰকাৰী বিষয়ৰ ওপৰত এই ভিডিঅটো বনাইছো ভিডিঅটো হৈছে আমি প্ৰায় শুনি থাকো মূৰৰ বিষৰ অন্যতম কাৰণ মাইগ্ৰেইন আৰু যাৰ মাইগ্ৰেইন হৈছে হে মানুহসকলে বুজি পায় যে মাইগ্ৰেইন যদি দিনটোত এবাৰ হৈছে গোটেই দিনটোৱে আপোনাৰ নষ্ট হৈ যাব পাৰে গতিকে মাইগ্ৰেইনক লৈ আমাৰ বিভিন্ন ভুল ধাৰণা থাকে বা মাইগ্ৰেইনৰ বিষয়ে আমি বিভিন্ন কথা জানিব বিচাৰো এই ভিডিঅটোৰ জৰিয়তে চমুকৈ মাইগ্ৰেইন কিয় হয় কি কাৰণে হয় ইত্যাদি আমি কথা জানি লওঁ তো মাইগ্ৰেইন হৈছে এক প্ৰকাৰৰ মূৰৰ বিষ হেডেক এটা মাইগ্ৰেইনৰ বিষটো কেনেকুৱা ধৰণৰ হয় মাইগ্ৰেইনৰ বিষটো হৈছে পালচেটাইল বুলি কোৱা হয় মানে টিপিক এনেকৈ মাৰি থাকিব ইউনিলেটাৰেল বুলি কোৱা হয় মানে ব্ৰেইনৰ এক সাইডে আপোনাৰ বিষাই থাকিব এগ্ৰিভেটেড বাই মুভমেন্ট মানে আপুনি যদি লচ্চৰ কৰি থাকে বিষটো বাঢ়ি যাব আৰু ফোনোফোবিয়া মানে আপুনি যদি খুব মানে ফ্লাশ লাইট থাকা বা হাল্লা চিল্লা থাকা জায়গাত থাকে তেতিয়া মাইগ্ৰেইন এটেকটো বাঢ়িব পাৰে এতিয়া বিভিন্নজনে প্ৰশ্ন কৰে যে মোৰে কিয় মাইগ্ৰেইন হল তো ইয়াৰ কাৰণ বিচাৰি আমি যেতিয়া টেক্সট বুক বিলাক চাও আমি পাও যে মাইগ্ৰেইনৰ কাৰণৰ ভিতৰত জেনেটিক এটা কাৰণ হল দ্বিতীয়তে এনভাইৰনমেন্টাল ফেক্টৰ এটা কাৰণ হয় তৃতীয়তে আমাৰ ব্ৰেইনৰ কিছুমান কেমিকেল থাকে পাৰ্টিকুলাৰলি সেৰোটোনিন গতিকে সেৰোটোনিনৰ লেভেল যদি ডিসবেলেন্স হয় হেতু এটা মাইগ্ৰেইনৰ অন্যতম কাৰণ এতিয়া মাইগ্ৰেইন হৈছে পেট্ৰলৰ দৰে আৰু ট্ৰিগাৰ বিলাক হৈছে দিয়াচলাৰ জুইৰ দৰে গতিকে আমি যদি ট্ৰিগাৰ দিও তেতিয়াহে মাইগ্ৰেইন এটেক খুব বেছি হয় গতিকে আমি জানি লও হক যে ট্ৰিগাৰ বিলাক কি মানে মাইগ্ৰেইন কৰাব পৰা বস্তুবিলাক কি হয় প্ৰথমতে খাদ্যত আমি চাহ কফি বা এলকহল যদি অধিক পৰিমাণে খাই আছো এটো মাইগ্ৰেইন এটেক প্ৰেচিপিটেট মানে বঢ়াব পাৰে দ্বিতীয়তে আমি যদি খাদ্যত প্ৰিজাৰভেটিভ বেছিকৈ ইউজ কৰো সুইটেন বিভাৰেজেস বেছিকৈ ইউজ কৰো কোল্ড ড্ৰিংকস বেছিকৈ খাই থাকো হেতু এটা মাইগ্ৰেইনৰ প্ৰেচিপিটেটিং কজ হ'ব পাৰে চতুৰ্থতে আমি কৰ্মব্যস্ততাৰ মাজত যদি খুব বেছি সময় লগনে থাকো ফাস্টিং কৰো হেতু এটা মাইগ্ৰেইনৰ অন্যতম কাৰণ হ'ব পাৰে পঞ্চম আমি যদি খুব বেছি ডিহাইড্ৰেচন হৈ থাকে কিছুমান মানুহে অতি কম পানী খায় দিনটোৰ ভিতৰত সেই ডিহাইড্ৰেচন কিন্তু এটা মাইগ্ৰেইনৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে আৰু তাৰ লগতে আপুনি যদি স্লিপ ডিপ্ৰাইভেশন মানে টোপনিৰ সাইকেলটো আপোনাৰ ৰেগুলাৰ নহয় হিও এটা মাইগ্ৰেইনৰ অন্যতম কাৰণ বুলি অভিহিত কৰা হয় আজিকালি দেখা গৈছে যে মহিলা মানুহৰ ক্ষেত্ৰত মাইগ্ৰেইনৰ ইনসিডেন্স যথেষ্ট বাঢ়ি গৈছে ইয়াৰ অন্যতম কাৰণ কোৱা হয় যে ইনক্ৰিজ খুব বৰ্ধিত হাৰত হৰমোনাল কন্ট্ৰাসেপটিভ পিলস বিলাক ব্যৱহাৰ কৰা অন্যতম এটা কাৰণ মাইগ্ৰেইনৰ ট্ৰিগাৰ ডেভেলপ কৰে আৰু লগতে আপুনি যদি এনেকুৱা এনভাইৰনমেন্টত থাকে খুব বেছি হাল্লা চিল্লা হৈ থাকে ফ্লাশ লাইট হৈ যেনেকে ডিজে ইত্যাদি বা ডিস্কো এইবিলাকত গৈ আছে হেতু কিন্তু এটা মাইগ্ৰেইনৰ প্ৰেচিপিটেটিং কাৰণ বুলি কোৱা হয় এতিয়া তাৰ উপৰিও কিছুমান মেডিচিনছ খালেও মাইগ্ৰেইনৰ এটেক বাঢ়িব পাৰে এতিয়া কথাটো হল যে আমি কি কৰিব পাৰো এটা মাইগ্ৰেইন পেশেন্ট হিচাপে দৰব খোৱাৰ উপৰিও যাতে আমাৰ মাইগ্ৰেইনৰ ট্ৰিগাৰ বিলাক কমি থাকে বা মাইগ্ৰেইনৰ এটেক বিলাক কমকৈ হয় প্ৰথম কথা আপুনি যদি মাইগ্ৰেইন পেশেন্ট আপুনি চাহ কফি বা এলকহল অতি কম পৰিমাণ কৰি দিয়ক বা নাখাবই চতুৰ্থতে আপুনি ডিহাইড্ৰেচন হ'ব নিদিব নিজৰ মানে দিনটোত প্ৰচুৰ পৰিমাণে আপুনি পানী খাই থাকিব লাগিব আৰু আপুনি কেতিয়াও ফাস্টিং কৰিব নালাগে খালি পেটত থাকিব নালাগে কিয়নো খালি পেট এটা মাইগ্ৰেইনৰ অন্যতম কাৰণ গতিকে আপুনি 4 ঘণ্টা 3.5 ঘণ্টাৰ মূৰে সৰু মিল লৈ থাকিব লাগিব খাদ্য গ্ৰহণ কৰি থাকিব লাগিব আপোনাৰ স্লিপ সাইকেলটো ভাল হ'ব লাগিব মানে আপুনি এটা নিৰ্দিষ্ট টাইমত প্ৰায় 8 ঘণ্টা 7 ঘণ্টা শুব লাগিব শুৱাৰ 2 ঘণ্টা আগৰ পৰা আপুনি মোবাইল বা টিভি চোৱাৰ পৰা বিৰত থাকিব লাগিব চতুৰ্থতে আপুনি খুব বেছি হাল্লা চিল্লা হোৱা জায়গা ফ্লাশ লাইট থাকা জায়গা ৰ'দৰ প্ৰখৰ ৰ'দত ওলাই যাব নালাগিব আৰু আপুনি খাদ্যত ফাইবাৰৰ কন্টেন্ট বঢ়াব লাগিব লগতে প্ৰসেস ফুড খোৱাটো কমাব লাগিব গতিকে
এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ বুজাব চেষ্টা কৰা হৈছে যে আমি যদি নিজৰ লাইফষ্টাইলটো ভাল কৰোঁ, আমি যদি ট্ৰিগাৰবিলাক প্ৰিভেণ্ট কৰোঁ, আমি যদি এইবিলাক মানি চলো, তেনেহ'লে নিশ্চয় আমি মাইগ্ৰেইনত কোৱা হয় যে 50% ট্ৰিগাৰ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ। গতিকে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে বাবে উপকাৰী হ'ব। ধন্যবাদ।